ৰেড জোনৰ এগৰাকী সেনাপতি বিশ্ব সন্ত্ৰাস কৰোনা বিৰোধী যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া এজন পৰাক্ৰমী যুঁজাৰু যিগৰাকী যুঁজাৰুৰ নেতৃত্বৰ বাবে নিৰাপদে আছে লক্ষ লক্ষ জনতা হয় আমি ক'ব বিচাৰিছো মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা IDSPৰ দায়িত্বত থকা অৰুণ নাথৰ কথা বিশ্ব সন্ত্ৰাস কৰোনাই তছনছ কৰি পেলাইছে বহু উন্নতৰ দেশ কিন্তু তাৰ পৰিৱৰ্তে আমাৰ সমাজত অৰুণ নাথৰ দৰে যুঁজাৰু থকাৰ বাবে বিশেষ ক্ষতি হোৱাৰ পৰা বাচি গ'ল মৰিগাঁও হৰিঘাট কোৱাৰেণ্টাইন তাতো 15 জন আছে আজি মই চেম্পল লৈ আহিছোঁ তেওঁলোকৰ কালি আকৌ ল'ম চেম্পল এওঁলোকৰ যদি কনজিকিউটিভ দুদিনেই নিগেটিভ ওলায় তেওঁলোক যাব পাৰিব তেওঁলোকক ৰিলিজ দিয়া হ'ব আৰু ভোৰবন্ধাটো আছিল তেনেকৈ 5 জন আমাৰ কোৱাৰেণ্টাইন ফেচিলিটিত তেওঁলোকে 8 গাঁও মছজিদৰ লগত মানে কণ্টেক্টত আছিলে কোনো পজিটিভ কেছৰ তেওঁলোকৰ ভৰ্তি কৰোৱা হৈছিল তেওঁলোকৰ নিগেটিভ ওলাইছিল আৰু 14 দিন তাত থকাৰ পিছত আমি আকৌ পৰীক্ষা কৰিলোঁ পৰীক্ষা কৰোঁতে 2 দিন কনজিকিউটিভ নিগেটিভ হ'ল আজি তেওঁলোকক ৰিলিজ দিয়া হ'ল মই যি দেখিছোঁ এতিয়া যদি আমাৰ 15 জনৰ 2 দিনেই নিগেটিভ আহে তেতিয়া হয়তো আমাৰ কোৱাৰেণ্টাইন ফেচিলিটিত থকা মানুহ নাইকিয়া হ'ব আৰু এই শামছুল আলম আৰু ফুৰকন আলীৰ যদি লাষ্টৰ নিগেটিভ হয় তেওঁলোকে ৰিলিজ কৰি দিয়ে তেতিয়া আমি আকৌ ধৰি লৈছোঁ আমি মৰিগাঁও মুক্ত হ'ম ইন বিটুইন যদি আৰু এটাও কেছ নোলায় ভগৱানে নকৰক এজন সেনাপতি হিচাপে থিয় দিছে মৰিগাঁওবাসী সকলোৱে এইটো উন্নতি কৰিছে সেনাপতি বুলি কৈছে মই আচৰিত হৈছোঁ সেনাপতি আছোঁ প্ৰত্যেকজনেই সেনাপতি আমাৰ যি দেখিছোঁ দেই অকল মোক ক'লেই নহ'ব কাৰণ আমাৰ এতিয়া কণ্টেইনমেণ্ট জোন আমাৰ বনাই দিছে ৰেড জোনত বনাই তাত আশা কৰ্মীসকলে দিনে ৰাতিয়ে কাম কৰি আছে দেই আৰু ইভেন পুলিচ প্ৰশাসনে হওক বা আমাৰ অফিচাৰসকলে হওক তেওঁলোকেওতো দিনে ৰাতিয়ে কাম কৰি সহায় য'ত যি হ'ব লাগে কৰি আছে গোটেইবিলাক গতিকে সকলোৱে আৰু আমাৰ সাংবাদিকসকলে হওক আপোনালোকেও ইমৰ পৰা সিমলৈ ঘূৰি খবৰ সংগ্ৰহ কৰিছে গতিকে সকলোৱে একোজন সেনাপতি আৰু সকলোৱে তেনেকুৱা ভূমিকা ল'লেহে আমি COVID-19টো নাইকিয়া কৰিব পাৰিম দিন ৰাত একাকাৰ কৰি কৰোনা বিৰোধী যুঁজত নামি পৰা এইগৰাকী যুঁজাৰু চিকিৎসকক মৰিগাঁও বাৰ্তা পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ